বন্ধুসকল যদি আপোনালোক কোনোবা ইউটিউব ক্ৰিয়েটৰ হয় বা আপোনালোকে আগলৈ ইউটিউব চেনেল খুলিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক কাৰণ আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিম ইউটিউবৰ এটা বহুত ডাঙৰ প্ৰব্লেমৰ বিষয়ে সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বন্ধুসকল ইউটিউবৰ এটা বহুত ডাঙৰ প্ৰব্লেম হৈছে কপিৰাইট ষ্ট্ৰাইক আপোনাৰ চেনেলটোৰ মনিটাইজেশ্যনৰ ওপৰত এই কপিৰাইট ষ্ট্ৰাইকৰ ভূমিকা কি এই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম সক আপোনালোকে যেতিয়া আপোনালোকৰ চেনেলৰ মনিটাইজেশ্যন অন কৰিবৰ বাবে আপোনালোকৰ সকলোখিনি ফিচাৰ্ছ কমপ্লিট হৈ গ'ল অৰ্থাৎ আপোনাৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম যেতিয়া কমপ্লিট হৈ যায় তেতিয়া যদি আপোনালোকৰ চেনেলটোত এটা কপিৰাইট ষ্ট্ৰাইক থাকে তেতিয়া আপোনাৰ চেনেলটোৰ মনিটাইজেশ্যনটো অন হ'বনে নহয় সক যদি আপোনালোকে এই বিষয়ে যদি ইউটিউবত বিভিন্ন ধৰণৰ সাৰ্চ কৰি ভিডিঅ' চাই তেতিয়া আপোনালোকে চাবলৈ পাব যে যদি আপোনালোকৰ অৰ্থাৎ কিছুমান ভিডিঅ'ত আপোনালোকে চাবলৈ পাব যে আপোনাৰ চেনেলটোত যদি এটা কপিৰাইট ষ্ট্ৰাইক আছে যদিও আপোনালোকৰ ছাবস্ক্ৰাইবাৰ আৰু ৱাচ টাইম যিখিনি লাগে সম্পূৰ্ণ হৈ আছে তেতিয়াও আপোনালোকৰ চেনেলটোৰ মনিটাইজেশ্যনটো অন নহয় আসলতে এই কথাটো কিমান সঁচা আৰু কিমান মিছা ধৰি লওক বন্ধুসকল আপোনালোকৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা যিটো ৱাচ টাইম লাগে এইখিনি কমপ্লিট হৈ গ'ল তাৰপিছত আপুনি আপোনাৰ চেনেলটোৰ মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিলে যদি আপোনালোকৰ তেনেকুৱা সময়তে আপোনালোকৰ এটা ভিডিঅ'ত কপিৰাইট ষ্ট্ৰাইক লাগি থাকে তেতিয়া আপোনালোকৰ চেনেলটোৰ যিটো মনিটাইজেশ্যন অপশ্যন এই মনিটাইজেশ্যনটো অন হ'বনে নহয় নিশ্চয় হ'ব কাৰণ মোৰো হৈছিল এনেকুৱা মোৰ এটা ভিডিঅ'ত কপিৰাইট আছিল আৰু কপিৰাইট ষ্ট্ৰাইক লাগি থকা অৱস্থাতে মোৰ চেনেলটোৰ মনিটাইজেশ্যনটো অন হৈছিল আপোনালোকে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' চাই কনফিউজ হ'বলৈ কোনো দৰকাৰ নাই যে আপোনালোকৰ চেনেলটোত কপিৰাইট ষ্ট্ৰাইক লাগি আছে কাৰণে আপোনাৰ চেনেলটোৰ মনিটাইজেশ্যন অন হয় আসলতে আপোনালোকৰ চেনেলটোৰ মনিটাইজেশ্যনটো অন হ'বৰ কাৰণে দুদিনমান দেৰি হ'ব পাৰে কিন্তু কপিৰাইট ষ্ট্ৰাইক লাগি থাকিলেও আপোনালোকৰ চেনেলটোৰ মনিটাইজেশ্যন অন হ'ব বন্ধুসকল এই প্ৰব্লেমটোৰ বিষয়ে মোক বহুত সকলে সুধি আছিল আৰু বহুত সকলে কৈছিল যে এইটোৰ ওপৰত ভিডিঅ'টো বনাওক যে মই আপোনালোকক ডাইৰেক্টলি এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকৰ চেনেলটোৰ যদি অৰ্থাৎ আপোনালোকৰ কোনোবা এটা ভিডিঅ'ত যদি কপিৰাইট ষ্ট্ৰাইক লাগি আছে তেতিয়াহ'লে আপোনালোকৰ চেনেলটোৰ মনিটাইজেশ্যন অন হ'বই যদি আপোনালোকৰ চেনেলটোৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হৈছে এই কথাৰ ওপৰত কোনো ধৰণে চিন্তা কৰিবলগীয়া দৰকাৰ নাই আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' চাই কনফিউজ হ'বলৈ কোনো দৰকাৰ নাই মই নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছোঁ আপোনালোকৰ চেনেলটোৰ মনিটাইজেশ্যন অন হ'বই বন্ধুসকল এই সৰু ইনফৰমেশ্যনটো দিবলৈ আৰু ভিডিঅ'টো বনাবলৈ যদি চাই ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত লোৱা সেই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ঠিক আছে বন্ধুসকল আকৌ এটা বেলেগ ভিডিঅ'ৰ সৈতে লগ পাম জয় অসম